BPF आरो BJP जों गोरोबलायाखै हाग्रामा महिलाया गंसे बेरनो रोङै सोलाय बायदि जाबाय हाग्रामा महिलारे कथाটো এটা नुफुटा बन्दुকৰ निচিना হৈ গৈছে तामुलपुराव इमानुएल मोसाहारिया उदां बिजाथि महरै गेलेब्लाबो मित्रजोटनि दोलो UPPLनि बिजाथिया जेबो खहा जाया बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ दिनै तामुलपुराव फैबाय थानाय उफ्रा बिसायख'थिखौ लानानै खौरांगिरिफोरनि सिगाङाव माखासे बेद प्रचार बिबुंथि होयो ইতিমধ্যে আমাৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ল BJP UPPL আৰু GSP ইয়াৰ লগতে AGPও আছে আমাৰ প্ৰাৰ্থী হিচাপে তামুলপুৰত জলেন दैमारी আৰু গোসাইগাঁৱত জিৰণ বসুমতাৰী দুইজন কেণ্ডিডেট ঘোষণা কৰা হ'ল আৰু যেটো আছে ভবানীপুৰত ফণী তালুকদাৰ তেখেতক বিজেপিৰ পৰা কেণ্ডিডেটছাৰ দিছে এই তিনজন কেণ্ডিডেটক জিকাই নিয়াৰ কাৰণে আমি সকলো দল ইতিমধ্যে প্ৰস্তুত হৈছো আৰু ইতিমধ্যে এটা ক্লিয়াৰ মেছেজ এটা পাব্লিকৰ পৰা আহিছে যে আমাৰ যিবিলাক কেণ্ডিডেট হ'ব আনকন্টেষ্ট মানে জিকাৰ এটা পৰিৱেশ আছিলে তথাপিতো কিছুমান দলবিলাকে বিৰোধী দলবিলাকে কেণ্ডিডেটছাৰ দিব কিন্তু হিটো একো চিন্তা কৰিব লগা নাই কাৰণ অসমত এতিয়া যেটো পৰিৱেশ চলি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই পৰিৱেশটো ৰাইজে সদায় ৰাখাটো বিচাৰিছে আমাক উন্নয়ন লাগে আমাক শান্তি লাগে আমাক নিৰাপত্তা লাগে আৰু হিটোকে বিটিআৰ অন্তৰ্গত এই এলেকাবিলাকতো তেনেকুৱা এটা পৰিৱেশটো বিচাৰিছে আৰু আমি হিটো লাইনতে সবে মিলি কাম কৰি আছো গতিকে এতিয়া মানে আমাৰ ইয়াত কোনো অপজিশন দলৰ কোনবা কেণ্ডিডেট আহি জিকি যাব তেনেকা কোনো পৰিৱেশ নাই ইলেকশনত 10 জনে নমিনেশন দিব পাৰে কিন্তু যেটো মানে আমাৰ এনডিএৰ যেটো কেণ্ডিডেট হ'ব এই কেণ্ডিডেটে জয়যুক্ত হ'ব ইমানুয়েল মুছাৰে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি প্ৰচাৰ চলাইছে বা পাৰে তাতটো আৰু সুবিধা নাই ইমানুয়েল ডাঙৰীয়া নহয় আৰু হয়তো 10 জন ওলাব পাৰে আগতো তামুলপুৰ কনস্টিটুৱেন্সিত এজন কেণ্ডিডেট হোৱা নাই যোৱাবাৰ লেহবৰ ডাঙৰীয়াই জিকি গল কিন্তু তাৰ তেখেতৰ লগতে আৰু বহুত কেণ্ডিডেট আছিলে তো তেখেত সকলে খেলিব কোনবা 5000 পাব 2000 3000 ভোট পাব কিন্তু আমাৰ এইবাৰ কেণ্ডিডেট জনে 1 লাখতকৈ বেছি ভোট লৈ পেলাই বিজয় হ'ব এতিয়া আপোনালোকে দেখিবলৈ পাব অসমৰ আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া স্পষ্টীকৰণ দিছে আৰু আমি ইতিমধ্যে আলোচনা কৰিছো যে আমাৰ কেণ্ডিডেট ডিক্লাৰেশ্যন হৈ গৈছে তামুলপুৰত যেটো আমাৰ যেটো মিত্ৰজোঁটৰ যেটো কেণ্ডিডেটৰ জিকাবৰ কাৰণে বিজেপি দলে আমাৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক দায়িত্ব দিছে গোসাইগাঁৱত এজন মন্ত্ৰী অশোক সিংগল ডাঙৰীয়াক দায়িত্ব দিছে পুৰা কাম চলি আছে ষ্টেৰিং কমিটি হৈ গল তাত আৰু তেনেকা একো পৰিৱেশ নাই আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেটো কথা কৈছে এই কথাৰ কোনো ভিত্তি নাই তেখেতে হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে লগ কৰিব বিচাৰিছে লগ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোকে লগ কৰিব কাৰণ আজি ৰাজ্যখন তেখেতে শান্তিৰে চলাব বিচাৰিছে আৰু তেখেতে ৰাজনৈতিক ভেদাভেদ বা সামাজিক ভেদাভেদটো কোনো ইয়াত ৰাখিব বিচৰা নাই এইটো এটা পজিটিভ এটা এপ্ৰোচ লৈ কাম কৰি আছে গতিকে হিটোক লৈ পেলাই যদি কোনবা ৰাজনীতি মাৰ্কেটিং কৰে ইয়াতো আমাৰ একো ক'ব লগা নাই আৰু যিখিনি কথা মানে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে আপুনি দেখিবলৈ দেখি পেলাই গম পাব তেখেতে খুব ফ্ৰাষ্ট্ৰেশ্যনৰ কথাখিনি কৈ আছে এতিয়া তেখেতসকলৰ কাৰণে সাৰ্ভাইভেলৰ এটা প্ৰশ্ন আহিছে কাৰণ 17 বছৰে ৰাইজক ঠগালে কোনো এটা নতুন আঁচনি আনিব নোৱাৰিলে শান্তি স্থাপন কৰিব নোৱাৰিলে কোনো এটা ভাল কাম কৰিব নোৱাৰিলে আজি অস্ত্ৰ মুক্ত এটা বদলন হ'বলৈ গৈ আছে চুৰাং চিকাৰীৰ পৰা আদি কৰি কাট যিবিলাক চুৰাং কাট বেপাৰীৰ পৰা আদি কৰি সবে সাৰেন্ডাৰ কৰিছে আপোনালোকে দেখিবলৈ পাইছে তো এইখিনি যেটো পৰিৱেশ আহিছে ইয়াত আৰু তেনেকুৱা একো মানে যেটো শক্তিবিলাকে ইয়াত সাৰ্ভাইভ হ'ব নোৱাৰিব আৰু সেই কাৰণে এইবিলাক আবুল তাবুল লুকি আছে এটো মানে হাগ্ৰামা মহিলাৰে কথাটো এটা নুফুটা বন্দুকৰ নিচিনা হৈ গৈছে